তো বলো গাইস আদির ভিডিও দেরি না করি ইয়াতে আরম্ভ করে দিই বহুত বঢ়িয়া কিন্তু 1 মিনিট উপৰৰ নেকি টপ ড্ৰেছটো ডাঙি এটো কি ট্ৰেন্ড হল ভাই নহয় সোফিয়া দিদিৰ ট্ৰেন্ড এটো আচ্ছা এতিয়া মনত পৰছে লাহে লাহে গ্ৰ কৰিব সোফিয়া দিদিৰ নিচিনা এতিয়া এইখিনি অলপ পাছত এইখিনি আৰু তাৰপিছত এইখিনি এনেকে বাঢ়ি যাব হয় নেকি মামাই আবেগিটক স্কুটি দি পুরো রাইডার নি বনাই পেলাল আৰু আমি ইফালে বুলেট পাম বুলি ডিগ্রি কমপ্লিট কৰি পেলালো কিন্তু নাই এতিয়ালৈকে আমাক বুলেটৰ বতুও নাই মামাই মোক বুলেট দিব না নাই আমি হেতু না জানো কিন্তু মামাই বহুত কেতে প্রো রাইডার নি বনাই পেলাল অসমত salah gas dalo ভাবছি মে মাদাল তো তালা ইদাল কালাউ গাইজ আজি আমি কথা পাতিম সানসিল্ক শ্যাম্পুৰ লগত যিটো অন্যায় হৈ আছে সেই অন্যায়ৰ বিৰুদ্ধে আজি মই মাত তোমালোকে যি ধৰণে অত্যাচাৰ কৰি আছা সানসিল্ক শ্যাম্পুই সেইটো থাকবা নৰি আজি ৰিপ্লাই দিছি এই মই সানসিল্ক শ্যাম্পু কৈছো হা ভাঙিলো নে বিয়া মোক তোতে ইনচাল কৰিছিলি নে 1 টকা বুলি ফেলে কুকুৰক গা ধুইছিলি বাইক ধুইছিলি আৰু যি কটো কি সেইবিলাক ক'ৰবাত পৰি থাকে বুজি পাইছানে সেইবিলাক দুখ লাগিছিল এতিয়া জ্বলালো না মই জ্বলালো এখন সংসাৰ জ্বলাই দিলো নে আৰু ভাই 1 টকা হ'ব পাৰে আমাৰ এটা ব্ৰেণ্ড আছিল বুজি পাইছানে সানসিল্ক শ্যাম্পুৰ কথা কয় অসমততো সানসিল্কে চলি আছে মইতো সানসিল্ক ব্যৱহাৰ নকৰো খাৰ চাবোন ব্যৱহাৰ কৰো মই যিটো শ্যাম্পুৱে অসমৰ বিয়া ভাঙি পেলাব পাৰে দিস ইজ আনএক্সপেক্টেড মেডাম জি আপোনাক এটা কথা ক'ব আছে ল'ৰাজনৰ ঘৰৰ পৰা যে আপোনাক সানসিল্ক শ্যাম্পুটো দি পঠাইছিলে সেইটো শ্যাম্পুৰে এখেতে ইয়াতে থকা ধুই চাফা কৰিছিলে সেইটো তাৰ মানে অভ্যাস হৈ গৈছে ধুই আৰু সেইকাৰণে বেলেগ শ্যাম্পুৰ কথা ভাবিবই নোৱাৰে নৰ চিজন মই বাছ ধেমালি কৰি কৈছো চৰি আৰু তহঁতে বেটা দুষ্ট তহঁতে কি বুলি ভাবি আছা ইটোৱে বেষ্ট চান্স মোক কাকা ঝকা মাৰতে হে যিটো সেইফালে বেগ কেনেলে হৈ গ'ল ন এই চান্স বুজি চল এই গাড়ি স্টার্ট কর দুষ্ট তই আজি আনিবি কালি তোৰ সেইটো খাই পেলাব মাথাটো চৰি মই কাৰো ফালে নহয় ল'ৰাটোৰ দুখ ছোৱালীটোৰ দুখ মই সেইটো নাজানো দাদা আপোনাক মোৰ এটা কথা ক'ব আছে আপুনি অক্ষয় কুমাৰৰ ফেন আছিল নেকি হা বহুত পাল হে यार तेरे पास अरे मेरा इधर नहीं है जो थकबल की ताते नाके समझ रहे हो नहीं समझोगे तो সানসিল্ক টপিকটো যে অসমত ভাইৰেল হৈ আছে তাৰ বিষয়ে এটা কথাই কম এই সানসিল্কৰ মালিক বিলাক যে বহুত বেছি তাহাতে উৎফুল্লিত হৈ আছে বিনা পইচাত তাহাতৰ মানে প্ৰমোচন হৈ আছে সানসিল্কৰ ওনাৰ বিলাকে ভাবি আছে আহি থকা বছৰটো চাগে আমাৰ কাৰণে ভালেই হৈ আছে আমাৰ বিজনেছ ভাল চলিব তাৰ কাৰণে মই দাদা আপোনালোকক মই এটা কথা ক'ব বিচাৰো আপোনালোকৰ যে বিনা পইচাত প্ৰমোচন কৰি আছে অসমৰ মানুহবিলাকে তাৰ কাৰণে অসমৰ মানুহকো আপুনি কিবা এটা কংগ্ৰেচুলেশ্যন মানে সাৰপ্ৰাইজ আপুনি দি দিব বেয়া সাৰপ্ৰাইজ নিদিব দেই আচ্ছা তোমাৰ পিছৰ জন সেই পুকুৰখন দাঙি কেটিএমত এনেকে যোৱাটোহে লাগে ঠিকে আছে তোমাৰ পচন্দ ভালে পুকুৰ ডাঙা তুমি অলপ শিকি ল'বা পুকুৰ কেনেকে দাঙে কামত দিব পিছত গৈ ভাই 2022 চনটো গ'লে আৰু এতিয়া আহি পাল আমাৰ 2023 চন ইয়াৰ লগে লগে মানুহবিলাকে চবে পাৰ্টি কৰে পিকনিক কৰে কোনোবাই ঘৰত খায় কোনোবাই বেলেগত গৈ খায় আৰু বহুতে লগ লাগি এটা জাগাত খায় ভাই তহঁতে যিখন পাৰ্টি এৰেঞ্জ কৰিবি সেই পাৰ্টি যে তহঁতে মেম্বাৰ এড কৰিবি সেই মেম্বাৰবিলাকৰ ক্ষেত্ৰত তহঁতে কিছুমান ৰুল বান্ধি লোৱাটো ভাল কাৰণ তুমি পিছত কৈ আছো ভাই কিন্তু মই প্ৰথমতে ক'ব খুজিছো ৰুল ৰেগুলেশ্যনটো কি হ'ব লাগে যিবিলাকক মেম্বাৰ বনাবি সেইবিলাকৰ বায়'ডাটা কেৰেক্টাৰ ডাটা হিষ্ট্ৰী ডাটা বহুত কিবা কিবি ডাটা গোটাবি কাৰণ
এনেকুৱা মানুহ আছে খাই লোৱাৰ পাছত চকু উল্টা মানুহ আছে ইয়াৰ পাছত কেতিয়া কাৰ চকু উল্টি যায় একো ধৰিব নোৱাৰি উদাহৰণ লাগে ন গাইজ ঠিক আছে উদাহৰণ দি দিছো চাই লওক पैसा बर्बाद बहन चोद তুমি ৰিল বনাইছা ডেন্স মাৰিছা বিহু গানত ঠিকে আছে ড্ৰেছ পাতিও সিটো ভিডিঅ'তকৈ অলপমান কুছ ঢাংকা হৈ ৰহা হে লেকিন তুমি যে ভিডিঅ'টোত ডেন্স মাৰিছা দাঁতকেইটা ওলাইছা আৰু মুখখন 3 ফুটমান বহল কৰিছা लाउडा दे केला এইবিলাক তো গাইজ ভিডিঅ'টো এইখিনিলৈকে চাইছে যিহেতু নিশ্চয় আপোনাৰ ভিডিঅ'টো ভাল লাগিছে গতিকে লাইক কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কৰিলে আচ্ছা কৰিলে বাই বাই